বাঁহৰ পৰা নিৰ্মাণ কৰি উলিয়াইছে দাদাহঁতে আৰু সেইটো অকণমান লাষ্টত দেখাম আপোনালোকে চাব সেইটো মানে চাবলৈ ময়ো এক্সাইটেড হৈছোঁ বাঁহৰ পৰানো কেনেকৈ তাজমহলটো নিৰ্মাণ কৰিছে এইটো হ'ল বাঁহৰ এতিয়া কাৰেংঘৰ বনাই থৈছোঁ এইটো ধুনীয়াকৈ কাটি পিনি এইটো আৰু এফালে আছে এইটো টিভি বাঁহৰকে চাহকাপ যেনেকুৱাই নিদিয়ক লাগিলে চাহকাপ লাগে আমাৰ চেনীটো কমেই হওক বা বেছিয়ে হওক কিন্তু এই বাঁহৰ টিয়ে যদি চাহ দিয়ে ন সেই কাপৰ সোৱাদেই বেলেগ হ'ব দাদা এইবিলাক যে এইখনক কি বুলি কয় এখন হ'ল ৱাল হেঙি আৰু আপোনালোকে চেপনত গ'লে মানে পাই যাব কাইলৈৰ পৰা পাই যাব কাইলৈৰ পৰা নহয় কাইলৈৰ পৰা পাই যাব আৰু যদি ইভাগেও লাগে আপোনালোকক মই কণ্টেক্ট নম্বৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে কণ্টেক্ট কৰিব আৰু এনেকুৱা মজা মজা বাঁহৰ বস্তুবিলাক লৈ যাব পাৰিব ইউটিউবত ভিডিঅ' মানে প্ৰথমবাৰৰ কাৰণে এখন গামোচা পাইছোঁ ধন্যবাদ থাকিল সকলোলৈকে হেল্ল' ভিউৱাৰ্ছ মোৰ হাতত আছে এটুকুৰা বাঁহ যিটুকুৰা বাঁহ আমি সাধাৰণতে এনেই পেলাই দিওঁ আৰু এই বাঁহটুকুৰা মানে ধৰি লওক এনেই ঘৰ চৰ বনালোঁ ন এডোখৰ কাটি অপ্ৰয়োজনীয় বুলি আমি পেলাই দিওঁ কিন্তু এই বাঁহটুকুৰাৰ পৰা তিনিজন ল'ৰাই তাজমহল ৰংঘৰ কাৰেংঘৰ লগতে বাঁহৰ পৰা বহুতো অন্যান্য বস্তু মানে একদম বেলেগ বেলেগ সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছে আৰু এই বস্তুবিলাক তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে এইবাৰ পূজাৰ বাবে আৰু তেওঁলোকে কেনেকৈ কি কৰিছে কেনে নিৰ্মাণ কৰিছে আৰু তেওঁলোকৰ ঘৰ ক'ত আৰু ক'ত এইবিলাক বস্তুবিলাক মানে বিক্ৰী কৰিব এবাৰ পূজাত আৰু আজিৰ পৰাতো আৰম্ভ হ'লেই গম পাইছে দুৰ্গা পূজা আশা কৰোঁ সকলোৰে পূজাটো এবাৰ ভাল হওক আগতকৈ ভাল হওক পৰা আনন্দময় হওক একদম মনোমুগ্ধকৰ ৰখাল হৈ পৰক তাৰে কামনা কৰিছোঁ আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ লগতো সদায় থাকে বুলেট জানে একদম পূৰা মালা চালা লাগি আছে বিশ্বকৰ্মা পূজাৰ আৰু এইফালে চাওক একদম ৰ'দটো ওলাই আহিছে মজা লাগিছে মানে একদম ৰাতিপুৱা সময় এইফালে ইমান ধুনীয়া সেউজীয়া পৰিৱেশ চাওক যাওঁ বলক বুলি ক'লে কি হয় সাধাৰণতে যে গোটেই বেলুন চেলুন তেনেকুৱাবিলাক সেইবিলাকে বেছিকৈ লাগে কিন্তু বাঁহৰ পৰা যে নিৰ্মাণ কৰি আছে এনেকুৱা এটা ইউনিক বস্তু পূজাত আমি এবাৰ মানে দেখিবলৈ পাম ওচৰত বস্তু মানে চাবলৈ পৰা এক্সাইটেড হৈছোঁ আৰু আপোনালোকক দেখাম মানে বস্তুটো কেনেকুৱা হয়নো কি বস্তু মানে ইমান যে ইউনিক কিন্তু তাৰ আগতে মই পঢ়ি যায় স্কুল পাৰ হয় এইটো চেপন চুবৰ ৰাস্তাৰ ওপৰেদি গৈ মতাকুৱা তিনিআলিত বাঁহতেদি সোমাই দিব লাগিব আৰু সোমাই গৈ আগত এইবিলাক গৰুবিলাক আছে ৰাতিপুৱা পৰিৱেশ যিহেতু পিছে মতাকুৱা তিনিআলিৰ পৰা আহি নেমুগুৰি ফালে যোৱা ৰাস্তাটো এইডোখৰ হৈছে জাপি হৈছে আৰু ৰাইট চাইডে আমি সোমাই দিলোঁ আমি আহি পেলাই এতিয়া দাদাজনৰ ঘৰ আৰু এইফালেদি যাব লাগিব এইটো হৈছে তেওঁলোকৰ ঘৰৰ গলিটো সৰু যে অকণমান দেখিছে ভিতৰত আমি সোমাই আহিলোঁ আৰু আমাক শিলিখা দিয়া হৈছে কিহত দিছে চাওক না বাঁহৰ বটা আৰু বাকীখিনি বস্তু চাবলৈ পৰা এক্সাইটেড প্ৰথমে দেখা এই বাঁহ টুকুৰাৰ পৰা আজি মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখাম এটুকুৰা এনেকুৱা বাঁহৰ পৰা কেনেকৈ কি কৰি ইমান ধুনীয়া বস্তুবিলাক বনাই আপোনালোক অলপ আগতে দেখাইছিলোঁ তাজমহল হওক কাৰেংঘৰ হওক তেনেকুৱাবিলাক লগতে কেনেকৈ কি কৰা হয় গোটেই প্ৰচেছটো আপোনালোকক দেখাম এইটো হ'ল এটা বাঁহৰ কলচী এতিয়া আমি এইটো ধুনীয়াকৈ কাটি পিনি এতিয়া ৰং কৰি থৈছোঁ ৰং কৰি থোৱাৰ পিছত এতিয়া এইটো হ'ল ইয়াৰ কলচী আছে এইখিনি তাৰপিছত এইখিনি আছে বাঁহৰ ৰংঘৰ বাঁহৰ পৰা ধুনীয়াকৈ তৈয়াৰ কৰা হৈছে কাটি পিনি তাৰপিছত এতিয়া কালাৰ কৰি থোৱা হৈছে এইটো হ'ল বাঁহৰ ৰংঘৰ এইখিনি ইয়াৰ ক্ৰমান্বয়ে বাঁহৰ ৰংঘৰ আছে তাৰপিছত ইয়াত এটা কলচী এইটো হ'ল বাঁহৰ এতিয়া কাৰেংঘৰ বনাই থৈছোঁ এইটো ধুনীয়াকৈ কাটি পিনি এইটো আৰু অলপ বাকী আছে কাম কৰিবলৈ আৰু সম্পূৰ্ণ হৈ উঠা নাই এতিয়াও এইটো এটা সম্পূৰ্ণ হৈ উঠিছে এইখিনি গোটেইখিনি পূজাত বিক্ৰীৰ বাবে চব সকলোখিনি আৰু পূজা বুলি নহয় মানে আপোনালোকক কণ্টেক্ট কৰিলে পাই যাব কণ্টেক্ট কৰিলে আমালোক পাই যাব আপোনালোকে দেখিছে বাঁহৰ পৰা ইমান ধুনীয়াকৈ বস্তুবিলাক বনাইছে ৰংঘৰ বনাইছে কাৰেংঘৰ বনাইছে ফুলদানি আৰু মানে বাঁহৰ কলম আছে বহুত কিবা কিবি বস্তুবিলাক আছে আৰু একেবাৰে শেষত মই আপোনালোকক এটা বস্তু দেখাম যিটো আমাৰ মানে ভাৰতবৰ্ষৰ গৌৰৱ বুলি ক'ব লাগিব পৃথিৱীৰ 7টা আশ্চৰ্যকৰ বস্তুৰ ভিতৰত এটা সেইটো হৈছে তাজমহল বাঁহৰ পৰা নিৰ্মাণ কৰি উলিয়াইছে দাদাহঁতে আৰু সেইটো অকণমান লাষ্টত দেখাম আপোনালোকে চাব সেইটো মানে চাবলৈ ময়ো এক্সাইটেড হৈছোঁ বাঁহৰ পৰানো কেনেকৈ তাজমহলটো নিৰ্মাণ কৰিছে আৰু দাদা এইবিলাক যে এইখনক কি বুলি কয় এখন হ'ল ৱাল হেঙি ইয়াৰ ৱালত আৰি পিনি ইয়াত ফুল লগাই থ'লে দেখিবলৈ ধুনীয়া দেখে ৱালত আৰু এইফালে আছে এটা ড্ৰেগন যিটো মানে আজিকালিতো প্ৰায় বিলুপ্তই হ'ল বাৰু এইটো ড্ৰেগন আৰু এইফালে আছে মেইন বস্তু আমাৰ মানে একদম হৃদয় এটা কি বুলি ক'ব লাগিব সেইটো বুজাব নোৱাৰি জাতীয় পতাকা আৰু জাতীয় পতাকাখন এইখন বাৰু বিক্ৰীৰ বাবে নহয় তেওঁলোকে 15 আগষ্টৰ আগত এখন বনাইছিলে ইমান ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে বাঁহৰ পৰা সঁচাকৈ একদম ধন্যবাদ জনাব লাগিব আৰু চেলুট দিব লাগিব ইমান ধুনীয়াকৈ এইবিলাক বাঁহৰ পৰা বনাইছে আৰু এটা বস্তু আছে এইফালে এটা হৰিণ আছে এই হৰিণটো কি বুলি কয় আপোনালোকে কমেণ্টত জনাবচোন আৰু ধুনীয়াকৈ হিং চিং লগাই দিছে এইফালে আৰু এটা তাৰ কাষতে আছে এটা বস্তু এইবিলাক ভাটৌ চাই দুজনী ধুনীয়াকৈ বহি আছে কথা পাতি আছে চাগে সিহঁতি আৰু এটা গছৰ ডালত বহি আছে এনেকৈ বনাইছে আৰু এইফালে এটা আছে একদম দীঘলীয়া বগলী মুখত মাজনী নাই বাৰু কিন্তু বগলীটো ইমান ধুনীয়া লাগিছে আৰু এইফালে এইকেইটা কলচী ন আপোনালোকে বস্তুবিলাক চালে কিন্তু যিকেইজনে বনাইছে সেইকেইজনৰ লগত আপোনালোকে চিনাকি হোৱা নাই সেইকেইজনৰ লগত অলপ পিছতে মানে দেখাই আছোঁ ৰ'ব আৰু মোক অকণমান সন্মান অকণমান দিলে তাকে চাওক আজি তুমি আহিলা আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ
আৰু দ্বিতীয় কথা তুমি ইমান ধুনীয়াকৈ কাম কৰি আছা তাক আমি সন্মান জনাই তোমাক বহুত বহুত ধন্যবাদ মই মানে এনেকৈ আশা কৰা নাছিলোঁ ঘপককৈ ইমান ভালকৈ এটা সন্মান দিব বুলি আৰু মই সদায় চেষ্টা কৰি যাম ভালকৈ বনাবলৈ আৰু মই যে কৈছিলোঁ 3জন ল'ৰা বুলি সেই 3জন এতিয়া 2জন আছে এজন বাৰু অহা নাই তেওঁক পাছত কেতিয়াবা দেখাই দিম আৰু এই দাদাকেইজনে বহুত ধুনীয়াকৈ বাঁহৰ পৰা বস্তু বনাইছে আৰু বস্তুবিলাক তেওঁলোকে এতিয়া এইবাৰ পূজাত বিক্ৰী কৰিব আৰু আপোনালোকৰ নামকেইটা কৈ দিয়কচোন নমস্কাৰ, মোৰ নাম শ্ৰী শশাংক বৰুৱা। আপোনাৰ নাম নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্থপ্ৰতিম বৰুৱা। বোলে দাদাই বস্তুবিলাক ৰ'দত দিছে আৰু ৰ'দত দি পিনে এইবিলাক চাফা কৰি দিছে তেতিয়া কালাৰটো বেছি ভালকৈ আহে বুলি কৈছে আৰু আপোনালোকে এইবিলাক ক'ত শিকিছিলে মানে আপুনি নিজে মানে সেইকাৰণে ক'ৰবাত শিকিছিলে মই এইটো মেট্ৰিক পৰীক্ষা দি উঠি এইটো মোহন শইকীয়াদেৱৰ ওচৰত শিকিছিলোঁ বকতাৰ বাঁহ শিল্পী আৰু এটা কথা মই ইয়াতে কৈ দিওঁ যে মাজতে শিৱসাগৰ বকতা যিটো অঞ্চল ন সেই অঞ্চলটো বাঁহৰ বাবে বহুত বেছি বিখ্যাত মানে বাঁহ মানে এনেকুৱা বাঁহ শিল্পীৰ বাবে আৰু ইয়াত এজন বাঁহ শিল্পী আছে মোহন শইকীয়া আছে আপোনালোকে ভিডিঅ'টো যদি চোৱা নাই মই আগতে বনাইছিলোঁ চাব ডেছক্ৰিপশ্যনত দি দিম আৰু তেখেতৰ পৰা মানে বহু নতুন উঠি অহা যুৱকে তেখেতৰ পৰা শিক্ষা লৈ তেখেতৰ পৰা এইবিলাক কেনেকৈ কি বনায় সেইবিলাক জানি পিনে এনেকুৱা কামবিলাক কৰি আছে আৰু ই মানে আমাৰ সমাজৰ কাৰণে বহুত বেছি ভাল এটা দিশ বুলি ক'ব পাৰি কাৰণ এইবিলাক বস্তু প্ৰায় ক্ৰমান্বয়ে শেষ হৈ গৈছে কুটীৰ শিল্প যিবিলাক যাৰ কাৰণে আমাৰ অসমীয়া জাতিটো এটা পৰিচয় আছে সেইটো কাৰণে আপোনালোকে যিসকলে মানে সৰুসকলে চাই আছে সেইসকলে এইবিলাক বস্তু অকণমান মানে পঢ়াৰ লগতে মানে এইবিলাক আমি জানি থ'ব লাগে যাতে আমাৰ এইবিলাক বস্তু আমি আগুৱাই লৈ যাব পাৰোঁ আৰু আপোনালোকে যেতিয়া আলহী ঘৰত যায় আলহী ঘৰত গ'লে পোনপ্ৰথমে আপোনালোকক চাহ খাবলৈ দিয়ে কাৰণ চাহটো মেইন আৰু চাহ আপোনালোকক দিয়ে এখন ট্ৰেত বা তেনেকৈ কৰি দিয়ে আৰু সেই চাহ দিবৰ বাবে দাদাহঁতে বনাই উলিয়াইছে ধুনীয়াকৈ বাঁহৰ পৰা চাওক এখন ট্ৰে কিমান ধুনীয়া আৰু এইফালে দুখনমান লৈ আছে আপোনালোকৰ এইখন বনাওঁতে এনে কিমান দেৰি লাগে এইখন বনাওঁতে আমাৰ টাইম লাগে এতিয়া আমি একেলগত বনোৱা যে সেইকাৰণে নিৰ্দিষ্টকৈ টাইমটো আমি তেনেকৈ ক'ব নোৱাৰি আমি সকলো আৰু এনে বাঁহ কিমানমান লাগিব এনেই বাঁহ আমি এতিয়া কাটিছোঁ এইখিনি বস্তুৰ কাৰণে 3-4 ডাল 5 ডাল সেনেকুৱা কাটিবলৈ ডাঙৰ আৰু এটা বস্তু মানে আপোনালোকে চাহকাপ যেনেকুৱাই নিদিয়ক লাগিলে চাহকাপ লাগে আমাৰ চেনিটো কমেই হওক বা বেছিয়ে হওক কিন্তু এই বাঁহৰ ট্ৰেত যদি চাহ দিয়ে ন সেই কাপৰ সোৱাদেই বেলেগ হ'ব এইটো এটা ষ্টেণ্ড হয় টিভি ৰিম'টবিলাক থ'ব পাৰিব আপোনালোকৰ যি মানে আছে আৰু টিভি এয়াৰটেল হওক ডিছ টিভি হওক তেনেকুৱা ফালে দাদাই কাম কৰি আছে বাঁহ বস্তু বনাবৰ কাৰণে কি আৰু কাষতে আছে মোৰ বুলেটখন এনেকৈ মানে তেওঁলোকে বস্তু এইবিলাক কাটে তাৰপিছত এইবিলাক দেখিছে যে বাঁহৰ পৰা ওলোৱা এনেকুৱাবিলাক আৰু আপোনালোকে জানে যে বাঁহৰ পৰা কাগজ বনাই এনেকুৱা বনায় আৰু এই বাঁহখিনি কাটোতে এইবিলাক ওলায় তাৰপিছত এনেকুৱাবিলাক বাঁহনিৰ পৰা বাঁহবিলাক কাটি আনি সৰুকৈ এনেকৈ টুকুৰা কাটি একদম মানে তাৰ এটা শ্বেপ দিবৰ বাবে একদম যিটো চূড়ান্ত পৰ্যায়ৰ যিটো বস্তু হয় সেইটো বনাবৰ কাৰণে কিমান বেছি কষ্ট হয় তেওঁলোকে এনেকৈ ইয়াত কাম কৰে আৰু সৰুকৈ বাঁহবিলাক কাটে তাৰপিছত তাৰ ওপৰত কি কৰে আৰু সেই প্ৰচেছটো তেওঁলোকে মই কৈছোঁ ইতিমধ্যে তেওঁলোকে কি মানে বনায় তাৰ আকৌ তাত আঠা লগাবলগীয়া হয় সৰুকৈ টুকুৰা লগাবলগীয়া হয় আৰু যদি কেনেবাকৈ পৰি যায় সেইটোতো বেয়া হৈ যাব আকৌ বনাবলগীয়া হয় মানে এইটো বহুত কষ্ট হয় ইমানো সাধাৰণ নহয় কিন্তু জানিলে একদম সাধাৰণ হয় আৰু বাঁহখিনি কাটি পিনে যেতিয়া প্ৰথম এটা বস্তু বনোৱা হয় এইটো এটা প্ৰথম প্ৰাৰম্ভিক ৰূপ বুলি ক'ব লাগিব এটা বস্তু এইটো কি আছে কিয় বনাব এইটো কলচী বনাব লাগিব এই আগত যে দেখিছিলে দীঘলীয়া কলচীকেইটা সেই কলচীৰ ৰূপ এটা এইটো তলৰ ৰূপটো আৰু আপোনালোকে এই বনাওঁতে কি বস্তু ব্যৱহাৰ কৰে আমি এতিয়া সাধাৰণতে আমি এতিয়া জেনেৰেলি ঘৰত চলি থকা হেকচু তাৰপিছত লগতে কটাৰী দা কটাৰী তাৰপিছত কৰত সেইবোৰেই আৰু কিবা ৰং চং ব্যৱহাৰ কৰে নেকি ৰং ব্যৱহাৰ কৰা হয় বাৰ্নিছ মাৰো একেবাৰে লাষ্ট পৰ্যায়ত তাৰপিছত আঠা লগাব লাগিব ইয়াত নহ'লেতো ৰখি নাথাকে কোনো আগতে কি হৈ গৈছিলে যে বাঁহৰ পৰা কেৱল মানে এই জেওৰাখন দেখিছে এই জেওৰাখন বনাবৰ কাৰণে মানে ঘৰৰ চাৰিৰাণটো দিবৰ কাৰণে বা য'তে নহওক জেওৰাখন বনাবৰ কাৰণে বাঁহ ব্যৱহাৰ কৰিছিলে কিন্তু আজিকালি মানে জেওৰা বুলি নহয় মানে এইবিলাক বস্তু যে দেখাইছোঁ এইবিলাক বনাবৰ কাৰণে বাঁহটো ব্যৱহাৰ কৰা হয় আৰু যদি আমি এই বস্তুবিলাক ভালকৈ সংৰক্ষণ নকৰোঁ ভালকৈ যদি এইটো আমি ব্যৱহাৰ নকৰোঁ বা আমি আগুৱাই লৈ নাযাওঁ তেতিয়া মানে কালক্ৰমত বস্তুবিলাক লাহে লাহে হেৰাই যাব যিদৰে আজিকালি মানে এই আমি জেওৰা ঠাইত এনেকুৱা বাকীবিলাক বস্তু আহি গৈছে গম পাইছে বাঁহনিখন আৰু এইফালে এটা পুখুৰী আৰু কাষত চক ইমান ধুনীয়া সেউজীয়া পথাৰ ইমান ধুনীয়া পৰিৱেশটো মানে দাদাৰ ঘৰৰ তাৰ পৰিৱেশৰ কাষতে এইবিলাক ধুনীয়াকৈ ইয়াত বস্তুবিলাক বনায় এইফালে বনায় আৰু এই পুখুৰীটোৰ কাষতে এটা বাঁহৰ পৰা চক ফুল দালিবিলাক এইবিলাক ফুল মানে টাববিলাক থ'বৰ কাৰণে ফুল চুল ৰুই দিছে বাঁহৰ পৰা বনাইছে এইবিলাক একদম ইউনিক মানে আৰু বাঁহৰ বস্তুবিলাক বনাবলৈ যিটো মেইন বস্তু লাগে ন একদম বাঁহ সেই বাঁহৰ বাঁহনিখনলৈ এতিয়া আহিছোঁ একদম হাবি একদম নিজা মৌ চৌ ওলাব চাগে এই চব বাঁহৰ মাজত সোমাই আহিছোঁ আৰু আপোনালোকক দেখাবলৈ বাঁহনিখন মানে ক'ৰ পৰানো এই বাঁহবিলাক নিয়া হয় আৰু ইয়াত যে বনাই ইমান ধুনীয়া নাই এইখনে হৈছে বাঁহনিখন চব ঢেৰ বাঁহ আছে একদম ঠাণ্ডা পৰিৱেশ বাঁহৰ এনেও মানে কি ক'ম বাঁহৰ যিটো আমেজ ন বতাহৰ আমেজ সেইটো আছে বাঁহনিখন কে মাত ভূত চুত লাবনি কেনেবাকৈ বাঁহনি আছোঁ ঠাণ্ডা আৰু দাদাহঁতৰ ঘৰত মই এতিয়া বহি আছোঁ আৰু বহিবৰ কাৰণে এইবিলাক চক এনেই আমাৰ সাধাৰণতে চকী থাকে বা তেনেকুৱা চোফাৰ লাগি থাকে ইয়াতো আছে এইবিলাক আছে কিন্তু বাঁহৰ পৰা বনাই পিনে তেওঁলোকে বহিবৰ কাৰণে দিছে বহুত বেছি ভাল লাগিছে এনেই চকীত বহা মজাটো ভালেই বাৰু কিন্তু ইয়াত বাঁহৰ এনেকুৱাবিলাকত বহি মানে আৰু বেছি ভাল লাগিছে আৰু এইফালে মোৰ হাতত আছে এটা পেপা এইটো বাৰু বজাব নোৱাৰিম চাগে আৰু এইবিলাক গগনা আছে নাচনীবিলাক যে বিহুত লগাই নাচনী লগালে বহুত ধুনীয়া দেখে ন আৰু এইফালে এখন আছে কাকৈ ফণি বুলি কয় এইটো দেখাই দিছোঁ আৰু এইফালে আছে এইটো টিভি বাঁহৰ এইটো বাঁহৰ টিভি নহয় বাৰু এইটো এনেই হেৰি টিভি আৰু এইফালে এখন আছে
আৰু এই টেবুলখন এই টি টেবুলখন যে দেখিছে এখনো বাঁহৰে হয় আৰু আপোনালোক কৈছিলোঁ তাজমহল এটা বনাইছে বুলি একেবাৰে লাষ্টত সেইটো দেখাইছোঁ এইটো চাওক তাজমহল ইমান ধুনীয়াকৈ বনাইছে মই বেক কেমেৰা দি দেখাইছোঁ যিহেতু ফ্ৰণ্ট কেমেৰাটো ইমান ভালকৈ অহা নাই নিজ চকুৰে গৈ তাজমহলটো বাৰু দেখা নাই কিন্তু বাঁহৰ পৰা যিটো তাজমহল বনাইছে সেইটো চাই বহুত বেছি মনটো ভাল লাগিছে এইবিলাক মানে ইমান সহজে হৈ নুঠে আৰু আপোনালোকে এইটো বনাওঁতে এনেই কিমান দিনমান লাগিছিলে এইটো বনাওঁতে মোৰ এসপ্তাহ লাগিলে অঁ আৰু ইয়াত অকল বাঁহে ইউজ কৰা হৈছে চব বাঁহে ইউজ কৰা হৈছে তাজমহলটো নিজে চকুৰে দেখি পোৱা নাই অকল ফটোত দেখিছোঁ আৰু কিন্তু আজি হাতেৰে তাজমহলটো দাঙি আছে বহুত বেছি ভাল লাগিছে বেছি ওজন নহয় দিয়ক দাঙিব পাৰিম শ্বাহজাহানে বাৰু মমতাজৰ স্মৃতিত তাজমহল বনাইছিলে কিন্তু এই দাদাহঁতে কাৰ স্মৃতিত বনাইছে বাৰু আৰু এখেত হৈছে প্ৰাঞ্জল ছাৰ পাৰ্থ দাৰ তেওঁৰ ককাক হয় আৰু আমাৰ চেপন মহাবিদ্যালয়ৰ তেওঁ ব্ৰঞ্জী বিভাগৰ শিক্ষক আৰু আপুনি ছাৰ আপুনিতো দেখি আহিছে আপোনালোকৰ ভাইটিয়ে যিমান ধুনীয়াকৈ এইবিলাক বনাইছে আৰু এতিয়া তাজমহল এটা বনাইছে আপুনি আৰু এইখিনিৰ ওপৰত কি ক'ব আমি দেখি আহিছোঁ যে আমাৰ গোটেই অঞ্চলটো বকতা অঞ্চলটো কুটীৰ শিল্পৰ ক্ষেত্ৰত যথেষ্ট চহকী তাৰ ভিতৰত সেই পৰ্যায়টোলৈ নিবলৈ বহুত মানুহখিনিয়ে প্ৰচেষ্টা কৰিছে মোহন শইকীয়াদেৱৰ নেতৃত্বত এটা বিশাল বাহিনীয়ে মানে এই কামটো কৰি আছে বুলি ক'ব লাগিব তাৰ ভিতৰত ইহঁতকেইটা অন্যতম আৰু এই তাজমহলটো বনাওঁতে মই দেখিছিলোঁ যে প্ৰায় 10 দিনমান কষ্ট কৰিছে তাৰপিছত বস্তুবোৰ গোটেই জোখ লৈছে আৰু চাবলৈ গ'লে এটা তাজমহলৰ যিটো ৰূপ সেইটো আনি দিয়াটো যথেষ্ট কঠিন কাম কিন্তু এই কঠিনকো যে সিহঁতি মানে এই পৰ্যায়টোলৈ আনিলে সেইটো ভাবি সঁচাকৈ ভাল লাগে আৰু বাঁহ সেইটোগৰাকীয়ে যে এনেকুৱা এটা শিল্পৰ ৰূপ দিব পাৰিছে সেইটো বহুত ডাঙৰ কথা আৰু এটা বস্তু পূজাৰ সময়ত কি হয় যে আমাৰ সাধাৰণতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে কি কয় বেলুন বা তেনেকুৱাবিলাক সেইবিলাকো ল'বই লাগিব সেইবিলাক ভাল লাগে বেলুন হওক তেনেকুৱা পিষ্টল সেনেকুৱাবিলাক বাহিৰৰ পৰা কিছুমান বস্তু আহে কিন্তু আমাৰ এইবিলাক বস্তু মানে পিছত থাকি যায় সেইটো কাৰণে এইবাৰ দাদাসকলে যে এই প্ৰচেষ্টাটো লৈছে পূজাত বিক্ৰী কৰিব বাবে এনেকুৱা তাজমহল বনাইছে এইবিলাক বাঁহৰ পৰা বনাইছে এইটো মানে আকৌ এবাৰ কৈছোঁ মানে আকৌ এবাৰ মানে চেলুট দিব লাগিব দাদাসকলে যিহেতু বস্তু বনাইছে এবাৰ বাৰু তেওঁলোকে প্ৰথম বিক্ৰী কৰিবৰ বাবে এইখিনি তেওঁলোকে তৈয়াৰ কৰিছে অহা বছৰ মই আশা কৰোঁ তেওঁলোকে যাতে সৰু সৰু ল'ৰা ছোৱালীয়ে যিহেতু পূজাত বস্তুবিলাক ল'ব বিচাৰে ন তেওঁলোকে বাঁহৰ পৰা যাতে খেলা বস্তুবিলাক তৈয়াৰ কৰে এনে কথা এটা কৈছোঁ বাঁহৰ পৰা যদি এটা যিহেতু পিষ্টল লয় ন তেওঁলোকে পিষ্টল এটা যদি নিৰ্মাণ কৰি দিয়ে কিমান বেছি ভাল লাগিব আৰু তেতিয়া মানে আৰু বেছি এইবিলাক আগবাঢ়ি যাব আৰু এটা ভাল খবৰ যে দাদাহঁতৰ ইয়াত মানে দুদিনমানৰ আগতে নিউজ চেনেল আহি গৈছিলে কি আহিছিলে নিউজ 18 আহিছিলে আৰু DD অসম আহিছিলে আৰু লগতে আগতে প্ৰচাৰ হৈ গৈছে দৈনিক জনমভূমিত মানে বিভিন্ন বাতৰি কাকতত প্ৰকাশ হৈছে মই আপোনালোকক ফটোখন দেখাই দিছোঁ আৰু এটা কথা কওঁ যে এই বস্তুবিলাক তেওঁলোকে যে পূজাত দোকান দিব বুলি কৈছোঁ পূজাত বিক্ৰী কৰিব তেওঁলোকে চেপনৰ দুৰ্গা পূজা তাত বিক্ৰী কৰিব আৰু আপোনালোকে চেপনত গ'লে মানে পাই যাব কাইলৈৰ পৰা পাই যাব কাইলৈৰ পৰা নহয় কাইলৈৰ পৰা পাই যাব আৰু যদি ইভাগে লাগে আপোনালোকক মই কণ্টেক্ট নম্বৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে কণ্টেক্ট কৰিব আৰু এনেকুৱা মজা বাঁহৰ বস্তুবিলাক লৈ যাব পাৰিব অকণমান কম দামতে পাব আৰু মোৰ কথা কৈ দিব দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ ইয়াতে সৰু পৰা তোমালৈ দেই বহুত বহুত ধন্যবাদ ইমান ধুনীয়া এটা ৰঙৰ উপহাৰ দিছে পূজা বুলি ভাল লাগিল আৰু দাদাসকলৰ যাতে বস্তুবিলাক ভালকৈ বিক্ৰী হয় তাৰ বাবে কামনা কৰিছোঁ আৰু আপোনালোকে আগুৱাই যাব বহুত আৰু এই বস্তুবিলাকৰ দামবিলাক আপোনালোকে তাত গ'লে গম পাই যাব তেওঁলোকে এতিয়ালৈকে ইমান দামবিলাক হেৰি কৰা নাই আৰু যিহেতু তেওঁলোকে ইমান কষ্ট কৰিছে চাই চিতি কিবা এটা আপোনালোকে ভালকৈ দাম দিব আৰু তেওঁলোকে যিটো কয় সেইটো আৰু বেছিকৈ মানে এইবিলাক হেৰি কৰি থাকিব কাৰণ এইবিলাক কষ্ট ন সেইটো কাৰণে আমি এইবিলাক দামটো মেইন নহয় মানে যিটো বস্তু বনাইছে সেইটোহে মেইন গুৰুত্ব দিব লাগে তো হৈ গ'ল আপোনালোকৰ বস্তুবিলাক দেখালোঁ কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব মোক ভিডিঅ'ৰ বাবে নহয় কিন্তু এই তাজমহল বনাইছে এইবিলাক বনাইছে দাদাহঁতৰ যিটো কষ্ট মানে দাদাসকলে যিবিলাক ইমান একদম টেলেণ্টেড বুলি ক'লে ইমান ধুনীয়াকৈ বনাইছে তাৰ কাৰণে এটা লাইক কৰি দিব আৰু কমেণ্টত জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ এইবিলাক ভিডিঅ' আমি শ্বেয়াৰ কৰিব লাগে আৰু এনেকৈ চাওক ইমান হঠাতে এনেকৈ সন্মান দিব মই ভবা নাছিলোঁ বহুত বেছি ভাল লাগিছে এখন গামোচাৰে প্ৰথমবাৰ ইউটিউবত ভিডিঅ' মানে প্ৰথমবাৰৰ কাৰণে এখন গামোচা পাইছোঁ ধন্যবাদ থাকিল সকলোলৈকে আশা কৰা নাছিলোঁ সেইটো ধন্যবাদ